এটা আৰম্ভণি হিচাপে 35 লাখ টকাৰ এটা ভাস্কৰ নিৰ্মাণ কাম আৰম্ভ কৰিব লৈছোঁ। অনাগত দিনত প্ৰয়োজনটো চাই পেলাই আমি লাহে লাহে বিভিন্ন কাম কাজবিলাক কৰি যাম আৰু বিজনী এটা বিভিন্ন জাতি জনগোষ্ঠী সমন্বয়েৰে বসবাস কৰা এটা অঞ্চল। এই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আগুৱাই লৈ যোৱাত আমাৰ চৰকাৰখনে বিভিন্ন কাম আমি হাতত লৈছোঁ। ইয়াত থকা স্কুলবিলাক ভালকৈ নিৰ্মাণ কৰা, কলেজখনতো আমি ইতিমধ্যে প্ৰায় 1 কৰোৰ টকা কলেজখনত দিছোঁ, বিজনী কলেজত, হায়াৰ ছেকেণ্ডাৰীবিলাকত দিছোঁ। টাউনত এটা ৱাকিং জ'ন নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। তেনেকুৱা বিভিন্ন আঁচনি লোৱা হৈছে। তো আমি আশা কৰিছোঁ যে আমাৰ বড়োলেণ্ড অঞ্চলৰ বিজনী এটা পুৰণি টাউন, এই টাউনখন অলপ সুন্দৰকৈ সজোৱা, এই অঞ্চলৰ ৰাইজক বিভিন্ন সুবিধাবিলাক প্ৰদান কৰাত আমাৰ চৰকাৰখনে বহুতখিনি কাম কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। আমাৰ নামনি অসমৰ বহুত পুৰণি এটি সত্ৰ, এই বিজনী সত্ৰ, আৰু সেই বিজনী সত্ৰই নামনি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়া আৰু বিভিন্ন আধ্যাত্মিকতাৰ চৰ্চাৰে সমাজখন সঠিক পথত গঢ় দিয়াৰ কাৰণে বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছে। আৰু আজি এই বিজনী সত্ৰৰে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা MCLA প্ৰদীপ বায়ন ডাঙৰীয়াই বহুখিনি ইনিচিয়েটিভ ইয়াত লৈ আহিছে। আৰু ঠিক তেনেধৰণে যোৱা 2টা বছৰত ময়ো বহুত কেইবাবাৰ এই সত্ৰত দৰ্শন কৰিবলৈ সুযোগ পাইছোঁ। আৰু ইয়াৰ কাৰণে সত্ৰত বহুত অভিযোগ সমস্যাবিলাক আছে, কিন্তু আমি এইবাৰ প্ৰথম এটা আৰম্ভণি হিচাপে 35 লাখ টকাৰ এটা ভাস্কৰ নিৰ্মাণ কাম আৰম্ভ কৰিব লৈছোঁ। অনাগত দিনত প্ৰয়োজনটো চাই পেলাই আমি লাহে লাহে বিভিন্ন কাম কাজবিলাক কৰি যাম আৰু বিজনী এটা বিভিন্ন জাতি জনগোষ্ঠী সমন্বয়েৰে বসবাস কৰা এটা অঞ্চল। এই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আগুৱাই লৈ যোৱাত আমাৰ চৰকাৰখনে বিভিন্ন কাম আমি হাতত লৈছোঁ। ইয়াত থকা স্কুলবিলাক ভালকৈ নিৰ্মাণ কৰা, কলেজখনতো আমি ইতিমধ্যে প্ৰায় 1 কৰোৰ টকা কলেজখনত দিছোঁ, বিজনী কলেজত, হায়াৰ ছেকেণ্ডাৰীবিলাকত দিছোঁ। টাউনত এটা ৱাকিং জ'ন নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। তেনেকুৱা বিভিন্ন আঁচনি লোৱা হৈছে। তো আমি আশা কৰিছোঁ যে আমাৰ বড়োলেণ্ড অঞ্চলৰ বিজনী এটা পুৰণি টাউন, এই টাউনখন অলপ সুন্দৰকৈ সজোৱা, এই অঞ্চলৰ ৰাইজক বিভিন্ন সুবিধাবিলাক প্ৰদান কৰাত আমাৰ চৰকাৰখনে বহুতখিনি কাম কৰিব পাৰিম বুলি মই আশা কৰিছোঁ।